Hello, hey guys, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেল পলসম ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ মই মহেশ ধামলৈ, কাৰণ যিহেতু আজি শিৱৰাত্ৰি, সেইবাবে মই গৈ আছোঁ মহেশ ধাম। মহেশ ধামত আজি শিৱ বাবাৰ কি পূজা কৰে, কেনেকৈ কৰে, কি হয় তাত সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো বেছি কৈ নাথাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ। তো বলক গৈ থাকোঁ। গাইজ, এয়া মই মৰিগাঁও পালোহি। এয়া চাওক মৰিগাঁও সাৰ্বজনীন শিৱ মন্দিৰ। ইয়াতো মানুহ যথেষ্টখিনি আহিছে সেৱা ল'বলৈ। চাওক এইফালে ন' এণ্ট্ৰি দি দিছে, আজি গাড়ী যান বাহন সেইফালে যাব দিয়া নাই। আমাৰ ঘৰৰ পৰা প্ৰায় মহেশ ধামলৈ 40 কিলোমিটাৰমান হ'ব, বেছি দূৰ নহয়। বাইক চলাই গ'লে 20-30 মিনিটমান লাগে। তো এয়া মই মৰিগাঁও টাউন পাৰ হৈছোঁ আৰু। তো ইয়াৰ পিছতে পামগৈ ডাইৰেক্ট মহেশ ধাম। আপোনালোকক দেখাইছোঁ ডাইৰেক্ট, তাতে আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকিব ভিডিঅ'টো। এয়া তেল ভৰাই ল'লোঁ আৰু এতিয়া গৈ থাকোঁ, লাহে লাহে গৈ থাকোঁ আৰু। এইটো আজি ৰ'দটো পূৰা দিছে একদম। ফাইনেলি গাইজ, এয়া আহি পাইছোঁ মহেশ ধাম। এয়া চাওক আজি কিমান মানুহ, একদম পূৰা মানুহে মানুহ। আৰু এইফালে দোকান বহাই দিছে আজি। অইনদিনা ইমান মানুহ নাথাকে, আজি শিৱৰাত্ৰিৰ বাবে সকলোৱে আহিছে পূজা কৰিবলৈ। তো এয়া চাওক চবফালে মানুহ, এইফালে বজাৰ বহাই দিছে, কাপোৰ কানি দোকান। চাওক দুইটা কাষতে, ৰাস্তাৰ দুইটা কাষতে গাড়ী আছে এইবিলাক। মই গাড়ীখন থৈ আপোনালোকক ওপৰত গৈ সকলোখিনি দেখাম, তো চাই থাকিব। এয়া গাইজ চাওক ওপৰৰ পৰা কিমান ধুনীয়া ভিউ, একদম এয়া পাহাৰৰ ওপৰৰ পৰা চালে কি বঢ়িয়া লাগে। চাওক সকলোৱে আহিছে এনেদৰে ষ্টেপ বগাই বগাই ওপৰলৈ যাব লাগে। প্ৰায় 200 ওপৰত ষ্টেপ আছে চাগে, কোনো আজিলৈ গন্তি কৰা নাই। তো এয়া চাই থাকক, গৈ আছোঁ ওপৰত। গৈ আপোনালোক সকলোখিনি দেখাম, কোনে কেনেকৈ পূজা কৰিছে, সেৱা কৰিছে। তো চাই থাকিব ভিডিঅ'টো। যদিহে ভাল লাগে লাইক কমেণ্ট কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এয়া চাওক সকলোৱে ভাগৰ লগাত এনেদৰে বহি আছে। এয়া চাওক গাইজ, ফাইনেল ওপৰ পালোহি। এয়া আজি দেখিছেনে কিমান মানুহ, একদম শ মানুহ ইয়াত ৰৈ আছে। এইফালে সেৱা কৰি আছে আৰু এইফালে বহাজনে বহি আছে, আৰু প্ৰায় সেৱা কৰি গৈছে সকলো। আৰু এয়া চাওক কুঁৱাটো, ইয়াৰ পৰা হাত ভৰি ধুই ল'ব লাগিব আমি। তো বলক হাত ভৰি ধুই সেৱা ল'বলৈ যাওঁ, দেখাই আছোঁ।
এয়া চাওক ওপৰতো কিমান মানুহ সেৱা কৰিবলৈ কিমান শাৰী শাৰী হৈ ৰৈ আছে। তো আমি ইয়াত নোসোমাওঁ, আমি ওপৰলৈ যাওঁ কৈলাশতো সেৱা কৰিব পাৰে, তাত গৈ আমি সেৱা কৰিম। এনেদৰে ষ্টেপ বগাই যাওঁ আৰু তো চাই থাকক। সেয়া ওপৰতো ইয়াতো বহুত মানুহ ৰৈ আছে। ক'বলৈ গ'লে আজি কিন্তু বহুত মানুহ আহিছে অইন দিনাতকৈ। অইন দিনা আপুনি আহিব গম পাবই নিশ্চয় আহিলে, ইয়াত মানুহ ইমান নাহে, সেৱা কৰিবলৈ 2-এজন আহি থাকে। কিন্তু আজি শিৱৰাত্ৰি উপলক্ষে সকলোৱে আহিছে। এয়া চাওক কিমান ভিৰ সেৱা ল'বলৈ। তো আমি সেৱা কৰিলোঁ আৰু এতিয়া আমি গৈ থাকোঁ সিটো চাইডলৈ। সিটো ফালে আছে বিষ্ণু মন্দিৰ, তাতো চাওঁ আমি কোন কোন আছে, কিমান মানুহ আছে সেইফালে। তো চাই থাকিব, আপোনালোকক দেখাই আছোঁ। এয়া চাওক, এয়া ওপৰতো মানুহ বিষ্ণু মন্দিৰতো আহিছে সেৱা ল'বলৈ চবেই। তো এয়া ইফালেও গছৰ তলত নিশ্চয় কিবা সেৱা কৰাৰ বাবে ঠাই ৰাখিছে, সেইফালে সেৱা কৰি আছে। তো এইফালে দেখাইছোঁ আপোনালোকৰ বিষ্ণু মন্দিৰটো। এয়া চাওক সেইফালে সেইটো বিষ্ণু মন্দিৰ। এয়া সকলোৱে ইয়াতো সেৱা কৰিছে। আজি শিৱৰাত্ৰি যদিও সকলোৱে বিষ্ণু মন্দিৰত সেৱা কৰিছে, অকল শিৱ বাবাৰ বাবে নহয়, চব আহিছে যেতিয়া সকলোৱে সেৱা কৰিছে। তো আহিলে গম পাব, নিশ্চয় ভাল লাগিব, আপোনালোকে আহিব। তো গাইজ এতিয়া আমি গৈ থাকোঁ ঘৰলৈ। এনেদৰে ষ্টেপ নামি যাওঁ আৰু উঠোঁতে কষ্ট, নামোতেও কষ্ট, একদম পূৰা এঢলীয়া। তো যদিহে ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই।